হেল্ল' গাইজ, আজি বনাম লোকেল চিকেন। মুৰ্গীটো ধুনীয়াকৈ মাৰি ধুনীয়াকৈ চাফা কৰি ধুনীয়াকৈ কাটি ল'লোঁ মই। এতিয়া এইখিনি বনাম আৰু মায়ে বনাব, মই আপোনালোকক দেখুৱাই যাম মায়ে কেনেকৈ বনায়। তেন্তে ব'লক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ব্যৱহাৰ কৰিছে নিমখ, এই দেখিছে নহয়, নিজৰ আন্দাজমতে ব্যৱহাৰ কৰিছে। আৰু মিঠাতেল ব্যৱহাৰ কৰিছে। দিছে দুটা কটা পিঁয়াজ, ডাঙৰ ডাঙৰকৈ কাটি ব্যৱহাৰ কৰিছে এনেদৰে। আৰু এনেদৰে ভালকৈ মঠিছে মাংসখিনি। যিমানেই মঠিব সিমানেই মাংসখিনি অকণমান খাই ভাল লাগিব ভালকৈ। আৰু এনেকৈ মঠি কিনে থৈ দিব অলপ দেৰি, 5-10 মিনিটমান। এয়া চাওক, থৈ দিছে 10-15 মিনিটমান, মেৰিনেট হ'বলৈ দিয়া হৈছে। এনেকৈ মিঠাতেল দি পিনে তাত পিঁয়াজ দুটা কাটি দি পিনে এনেকৈ ইয়াত অলপমান জালুক দি দিয়া হৈছে, যিহেতু লোকেল মুৰ্গী আৰু জালুক নিদিলে ভাল নালাগে খাই কিনে। দিয়া হৈছে আদা আৰু নহৰু। এইখিনিও ভালদৰে ৰঙচুৱা হোৱালৈকে এনেদৰে ফ্ৰাই কৰিব লাগিব। তাৰপিছত এনেদৰে জলকীয়া গুড়ি অলপমান দি দিছে মায়ে, ৰংটো ভাল উঠিবৰ বাবে। কেঁচা জলকীয়া 4-5টামান দি দিছে এনেদৰে কাটি কিনে। এতিয়া ইয়াত মায়ে মাংসখিনি দি দিব মেৰিনেট কৰি থোৱা, আৰু ভালদৰে হিলাই কিনে অকণমান দেৰি ঢাকি দিব। ইয়াত দুটা লেগ পিচ আছে, এটা মই খাম, এটা মোৰ ভণ্টিয়ে খাব, আৰু বাকী আমি সকলোৱে মিলি পিটি খাম। এয়া ঢাকনিখন আঁতৰাই চোৱা হৈছে। এয়া চাওক, মাৰ ষ্টাইলত মাংস বনাইছে আজি। এই মায়ে মাজে মাজে লৰাই আছে মাংসখিনি। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ অইল ওলাইছে। ইয়াত কি দিবা এতিয়া মা? অলপ পিছতহে দিম। অলপ পিছত দিবা ন? কি দিবা মা? ৰং গুড়িখিনি দিম, আৰু ইয়াতে ধনিয়া গুড়ি আৰু মিট মছলাখিনি। ইয়াত তাৰপিছত এয়া দিব মায়ে, ৰং গুড়ি, মিট মছলা, গৰম মছলা, ধনিয়া পাউডাৰ চব এনেদৰে বাতিত লৈ লৈছে। এয়া ৰঙচুৱা হৈ গৈছে মাংসখিনি। ৰং গুড়ি দিয়াই নাই আকৌ, কি ৰঙচুৱা হৈ গৈছে। তথাপি ইয়াত একো মছলা এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, হালধি হওক মছলা হওক। আৰু মায়ে যিহেতু ইয়াত আলু ব্যৱহাৰ কৰিব, আৰু পাপাৰ কাৰণে আলুৱে বইল কৰিছে, বইল কৰিহে দিব ইয়াত আলুখিনি ব্যৱহাৰ কৰিব। দি দিয়া হৈছে, বইল কৰি লোৱা হৈছে, মায়ে দি দিছে। মছলা লৈ লৈছিলে মায়ে, এতিয়া এইখিনি অকণমান গৰম পানী দি এনেদৰে মিছল কৰি দিছে মাংসত দিবৰ বাবে। এতিয়া ইয়াত দি দিছে দুখিলা তেজপাত আৰু এই মছলাখিনি। এতিয়া ভালদৰে অকণমান গৰম পানী দি কিনে মায়ে মিছল কৰি দিব মাংসখিনি। আচল কালাৰটো এতিয়াহে উঠিব, যিহেতু হালধি ব্যৱহাৰ কৰা নাছিলে, আৰু হালধি যদি দিয়া নহয় তেন্তে কালাৰ নুঠে যিকোনো বস্তুতে। এতিয়া চাওক ইমান ধুনীয়াকৈ অইল ওলাইছে মাংসখিনিৰ পৰা। আৰু বহুত ধুনীয়া কালাৰ এটা উঠিছে। আৰু আপোনালোকে বিচাৰিলে এনেকুৱা পেকেট গৰম মছলা এইটো ইউজ কৰিব পাৰি। এইটোতো মই ইউজ কৰি ভালেই পাওঁ, অলপমান গোন্ধটো ভালেই ওলায় আৰু কালাৰটোও ভাল ওলায়। বেছিকৈ মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু লোকেল মুৰ্গী হয়, এনেও খাই ভাল লাগিব। এয়া লোকেল মুৰ্গী বনাইছোঁ, টেষ্টি হৈ গৈছে। ইয়াত অকণমান গৰম পানী ব্যৱহাৰ কৰিব এতিয়া সিজিবৰ বাবে। এনেদৰে গৰম পানী অলপ অলপকৈ দি অলপ সময়ৰ মূৰে মূৰে চাই থাকিব লাগিব। কুকাৰত ব্যৱহাৰ নকৰোঁ, যিহেতু মুৰ্গীটো অলপমান সৰু আছিলে।
আৰু সেইটো টেষ্টটো নাথাকে কুকাৰত দি দিলে। এনেদৰে পানী দিয়ে কম গেছটো অকণমান কম কৰি কিনে সিজিব দিব লাগিব। মাংস আঞ্জা হৈ গ'ল আৰু মায়ে এতিয়া ভাত বাঢ়িছে আমাৰ কাৰণে। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ উঠিলে।